আমাৰ চেনেলটোৰ অন্য এক ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আপোনালোকৰ আগত জনপ্ৰিয় কণ্ঠশিল্পী খগেন মহন্তৰ বিষয়ে কিছুমান জানিবলগীয়া কথা ক'ব বিচাৰিছোঁ। বন্ধুসকল, আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আজি আমাৰ বৰ্তমান দিনত খগেন মহন্তৰ বিশেষ পৰিচয় হ'ল আজিৰ জনপ্ৰিয় কণ্ঠশিল্পী অংগৰাগ মহন্তৰ পিতৃ হিচাপে। কিন্তু খগেন মহন্তক তেওঁৰ জীৱনকালত অসমবাসী ৰাইজৰ মাজত সকলোৱে বিহু সম্ৰাট বুলি সম্বোধন কৰিছিল। লগতে খগেন মহন্ত অসমীয়া বিহু গানৰ ৰজা বুলিও জনপ্ৰিয় আছিল। খগেন মহন্তই 15 বছৰ বয়সতে শ্বিলঙত ষ্টেজ প্ৰগ্ৰেম কৰিবলৈ আৰম্ভ কৰিছিল। তেতিয়া শ্বিলং অসমৰ ৰাজধানী আছিলে। এতিয়া আপোনালোকে জানিবলগীয়া কথাবিলাক আপোনালোকক জনাবলৈ চেষ্টা কৰোঁ বলক। প্ৰথমতে আপুনি জানিবলগীয়া কথাটো হ'ল খগেন মহন্তৰ জন্ম হৈছিল 1942 চনৰ 17 আগষ্ট তাৰিখে। স্থান আছিল নগাঁও। দ্বিতীয়তে আপুনি জানিবলগীয়া কথাটো হ'ল খগেন মহন্তৰ পৰিয়ালৰ কথা। তেওঁৰ পিতৃৰ নাম হৰেন্দ্ৰনাথ মহন্ত আৰু মাতৃৰ নাম লক্ষ্মীপ্ৰিয়া দেৱী। খগেন মহন্তৰ পত্নীৰ নাম হ'ল অৰ্চনা মহন্ত আৰু তেওঁৰ পুত্ৰৰ নাম অংগৰাগ মহন্ত, যাক আমি পাপন বুলি জানো, আৰু জীয়ৰীৰ নাম পিংকিনী মহন্ত। তৃতীয়তে আপুনি জানিবলগীয়া কথাটো হ'ল খগেন মহন্তৰ প্ৰথমটো ৰেকৰ্ডিং গান 1961 চনত মুকলি হয় অল ইণ্ডিয়া ৰেডিঅ' গুৱাহাটীত, আৰু সেইটো চনতে তেওঁ ৱৰ্ল্ড পিচ ফেষ্টিভেলতো অংশগ্ৰহণ কৰিছিল। স্থান আছিল কেলকাতা। চতুৰ্থতে আপুনি জানিবলগীয়া কথাটো হ'ল খগেন মহন্তই অৰ্চনা মহন্তৰ লগত সংসাৰৰ বান্ধোনত বান্ধ খায় 1973 চনত। পঞ্চমতে আপুনি জানিবলগীয়া কথাটো হ'ল খগেন মহন্তক সংগীত আচাৰ্য উপাধিৰেও সন্মানিত কৰিছিল। 6 নম্বৰতে আপুনি জানিবলগীয়া কথাটো হ'ল খগেন মহন্তৰ পঢ়া জীৱনৰ কথা। তেওঁ 1957 চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয়। 1962 চনত তেওঁ তেওঁৰ গ্ৰেজুৱেশ্যন কমপ্লিট কৰি গুৱাহাটী ইউনিভাৰ্চিটিত ইংলিছ ডিপাৰ্টমেণ্টত নামভৰ্তি কৰে। কিছুদিন পিছত তেওঁ সলনি কৰি হিষ্ট্ৰী ডিপাৰ্টমেণ্টত যোগদান কৰে। সপ্তমতে আপুনি জানিবলগীয়া কথাটো হ'ল খগেন মহন্ত ডাঙৰীয়াক 1992 চনত সংগীত নাটক একাডেমী এৱাৰ্ডেৰে সন্মানিত কৰে। অষ্টমতে আপুনি জানিবলগীয়া কথাটো হ'ল খগেন মহন্তই 1976 চনত মিউজিক ডাইৰেক্টৰ হিচাপে কাম কৰে আৰু 1986 চনত মিউজিক কম্পোজাৰ হিচাপে কাৰ্য অব্যাহত ৰাখে অল ইণ্ডিয়া ৰেডিঅ' গুৱাহাটী। নৱমতে আপুনি জানিবলগীয়া কথাটো হ'ল খগেন মহন্তই 1959 চনত ইণ্টাৰ ইউনিভাৰ্চিটি ইউথ ফেষ্টিভেলত খোল বজাই গ'ল্ড মেডেল জিকিবলৈ সক্ষম হয়। দশমতে আপুনি জানিবলগীয়া কথাটো হ'ল খগেন মহন্তই শেষ নিশ্বাস ত্যাগ কৰে 2014 চনৰ 12 জুন তাৰিখে দুপৰীয়া গুৱাহাটীত। বন্ধুসকল, ভিডিঅ'টিত ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব আৰু ভিডিঅ'টি চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আৰু আগলৈ এনেকুৱা ভিডিঅ' চাই থাকিব বিচাৰিলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো বজাই দিব।